আন্তঃৰাষ্ট্ৰীয় টং ইল মুডু মাৰ্চিয়েল আৰ্টছত তৃতীয় স্থান অসমৰ 30টা পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ 8টা সোণৰ পদক 12টা ৰূপৰ পদক আৰু 10টা ব্ৰঞ্জৰ পদক অসম দলক তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা প্ৰদান 24-25 আৰু 26 ডিচেম্বৰ তাৰিখত হায়দৰাবাদৰ তেলেংগানা চহৰত ভাৰতীয় টং ইবল মুডু সন্থাৰ অধীনত সপ্তম ৰাষ্ট্ৰীয় সাব জুনিয়ৰ আৰু সিনিয়ৰ আৰু কেডেট শাখাত খেলখন অনুষ্ঠিত হৈছিল টং ইল মুডু মাৰ্চিয়েল আৰ্টছ খেলত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতিপ্ৰাপ্ত খেল উক্ত খেলখনত অসম টং ইল মুডু সন্থাৰ 52জনীয়া দলটোৱে অংশগ্ৰহণ কৰি সোণ ৰূপ আৰু ব্ৰঞ্জৰ 30টা পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াৰে 8টা সোণৰ পদক 12টা ৰূপৰ পদক আৰু 10টা ব্ৰঞ্জৰ পদকেৰে অসম দলে তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিছে 24-25 আৰু 26 তাৰিখত হায়দৰাবাদৰ তেলেংগানা চহৰত অনুষ্ঠিত হৈছিল সপ্তম ৰাষ্ট্ৰীয় টং ইল মুডু মাৰ্চেল আৰ্ট চেম্পিয়নশ্বিপ এই চেম্পিয়নশ্বিপত আমি অসমৰ পৰা এটি 52জনীয়া অফিচিয়েল আৰু খেলুৱৈৰ দল আহিছিলোঁ আৰু উক্ত দলটোৱে আজি সুন্দৰ খেল পৰিৱেশন কৰি 8টা সোণৰ পদক 13টা ৰূপৰ পদক আৰু 8টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিছে আমি এই জগতে অসমবাসীৰ আশীৰ্বাদ আমি আশীৰ্বাদ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ৰিকগনাইজ গেম এই টং ইল মুডু মাৰ্চেল আৰ্টছ ইউনাইটেড গেম এইখন গেম হ'ল কোৰিয়াৰ গেম আৰু আমি অসমে এইবাৰ প্ৰথমবাৰৰ বাবে অসম দলৰ পৰা আহি অংশগ্ৰহণ কৰিছিলোঁ এই খেলখনত ভৱিষ্যতত ৱৰ্ল্ড অলিম্পিকে মান্যতা দিব বুলি আমাৰ ইতিমধ্যে অফিচিয়েল আমাক জনাইছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিকে ৰিকগনাইজ কৰিছে স্কুল গেমছত ৰিকগনাইজ হৈছে তো পৰৱৰ্তী সময়ত আমি আশা কৰোঁ এই খেলৰ মাজৰ পৰা আৰু অসমৰ বিভিন্ন খেলুৱৈ আহি এই খেলৰ জৰিয়তে যেনে অলিম্পিকৰ পৰা সোণৰ পদক আনিব পাৰে আৰু অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰে বাবে আমি অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ